নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মই সুপ্ৰভাত জনাইছোঁ। আৰু এতিয়া হৈছে সময় 8:10 আৰু এয়া চাওক আমাৰ মৰাণৰ পৰিৱেশ। আজি মৰাণত আকৌ এবাৰ এনেকৈ শিল বৰষুণ দিলে। ৰাতিপুৱাই বতৰটো ইমানেই বেয়া কৰি আছিলে, ৰাতিপুৱাৰ পৰাই ওলাই আছিলে। আৰু এয়া চাওক অৱশেষত এনেকুৱাকৈ শিল বৰষুণ এজাক দিলে। দুদিনমান আগতেও আমাৰ মৰাণত দি গৈছিলে, আজি প্ৰায় 2-3 মাহৰ আগতে। তেতিয়াতকৈ কিন্তু এইবাৰ অকণমান কমেই দিছে, তথাপিও এইবাৰৰ শিলবোৰ কিন্তু অকণমান ডাঙৰ ডাঙৰ পৰিছে। চাওকচোন কেনেকুৱাকৈ পৰিছে। আমাৰ মানে মৰাণত কি হ'ল আৰু যেতিয়া মন যায় তেতিয়াই শিল দিয়া হ'ল আৰু খুব ঠাণ্ডা কৰি পেলালে বতৰটো। চাওকচোন কেনেকুৱাকৈ পৰিছে, মানে টিঙত একেবাৰে পখিলা উৰাৰ দৰে একেবাৰে শিলেই পৰি আছে। ভালো লাগে বাৰু, কিন্তু তথাপিও বহুতখিনি আকৌ ধ্বংস কৰি থৈ যাব। আমাৰ ফুলনি শাকনি গোটেইবোৰ আকৌ শেষ কৰি থৈ যাব। আৰু আগৰবাৰ আহোঁতেও বহুতখিনি মানে নষ্ট কৰিলে। আকৌ এবাৰ তেনেকৈ আহিলে। এইবাৰ চাওকচোন কেনেকুৱাকৈ পৰিছে। আৰু এয়া মই অকণমান কেমেৰা লৈ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকক। ঘৰৰ ভিতৰলৈকে যিহেতুকে শিলবোৰ পৰিছে, ধৰিব পাৰিছে নাই আপোনালোকে? খুব ডাঙৰ ডাঙৰকৈ পৰিছে শিলবিলাক আৰু একেবাৰে পানী হৈ গ'ল। চাওকচোন। আগৰবাৰো ঠিক এনেকৈ ৰাতিপুৱাই আহিছিল, ৰাতিপুৱা 5টামান বজাতে আগৰবাৰত দিছিলে। এইবাৰ আজি 8:10-15 মানত দিছে। এয়া চাওক এনেকুৱা চাইজত পৰিছে। ইয়াতকৈ ডাঙৰো পৰিছে। মই এইকেইটা ভিতৰত পৰাকেইটাই হাতত লৈ দেখুৱাই দিছোঁ আপোনালোকক। চাওক ডাঙৰ ডাঙৰ পৰিছে। আমাৰ ফুলবোৰ গোটেইখন ধ্বংস দি থৈ যাব আৰু ফুলিবলৈ অকণমান লৈছিলেহে। আগৰবাৰ ধ্বংস কৰি থৈ গৈছিলে, নষ্ট কৰি। এই অকণমান সতেজ হৈ আকৌ ফুলিবলৈ আৰম্ভ কৰিছিলে। আকৌ এইবাৰো আকৌ ধ্বংস কৰি থৈ গুচি গ'ল শিলে। মানে প্ৰকৃতিৰ কি যে হৈছে আৰু, যেতিয়াই মন যায় তেতিয়াই এনেকৈ মানে শিল দিয়া হৈছে। চাওকচোন কালি ডিব্ৰুগড় ফালেও বহুত ডাঙৰ ধুমুহা বৰষুণ আহিছে। গছ বাগৰিছে, কাৰোবাৰ গাড়ীৰ ওপৰত পৰিছে, নিউজত দেখিছোঁ। তেনেকুৱাকৈ যেনিবা ধুমুহা অহা নাছিল, শিল দিয়ে মানে আমাৰ ফালে এনেকুৱাকৈ আহিলে বৰষুণজাক। চাওকচোন ফুলৰ টাববিলাকত এনেকুৱাকৈ বগা হৈ পৰিল। বাৰীত জলকীয়া লাগি আছিলে, সেইবোৰো শেষ হ'ল চাগে, চাবগৈ পৰা নাই। এইফালেও এনেকুৱাকৈ পানী হৈ বৰফৰ মানে বগা এখন দলিচা হৈ গ'ল। আৰু আজি বেটাৰ প্ৰথম স্কুল খুলিছিলে নতুন ক্লাছৰ, কিন্তু স্কুল যোৱা সময়তে এনেকুৱাকৈ শিল বৰষুণ আহিলে। কেনেকৈ স্কুল যাব পাৰে বাৰু? নপঠিয়ালোঁ সেইকাৰণে। এতিয়া ঘৰতে থাকিলে আৰু আজি প্ৰথম দিনাই ক্ষতি হ'ল তাৰ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি। আৰু কাৰ ফালেনো শিল বৰষুণ দিলে কমেণ্টত জনাবচোন, জানিবলৈ মন গৈছে।